নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে এখন নটিচ জাৰি কৰা হৈছে। এই নটিচত উল্লেখ আছে যে যোৱা কেইদিনমান পূৰ্বে ICDCৰ সোণালী জয়ন্তী উপলক্ষে আৰম্ভ কৰা বছৰজোৰা অনুষ্ঠানত AIFAWS-এ ICDCক প্ৰতিষ্ঠিত কৰা অংগনবাড়ীক প্ৰধান সংস্থা হিচাপে লৈ AICCৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আইন কৰা আৰু কৰ্মী আৰু সহায়িকাসকলক ন্যূনতম দৰমহা আৰু পেন্সনসহ নিয়মীয়াকৰণৰ দাবী জনাইছে। এই উপলক্ষে সকলো ৰাজ্যত AIFAWS-এ অধিৱেশন, ছেমিনাৰ আদি আয়োজন কৰিব। AIFAWS-এ এই দাবীসমূহৰ বিষয়ে জনগণৰ মাজত বৃহৎ পৰিসৰত প্ৰচাৰ চলাব আৰু 2 কোটি স্বাক্ষৰ সংগ্ৰহ কৰিবলৈ স্বাক্ষৰ অভিযান চলাব। প্ৰতিটো জিলাত বৃহৎ জনসমাৱেশেৰে আয়োজন কৰি মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। বাজেট অধিৱেশনত এই সন্থাই দাবীসমূহৰ বাবে 5,000 ৰঙা স্বেচ্ছাসেৱক লৈ সংসদলৈ মাৰ্চৰ আয়োজন কৰিব।